হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল ৰঞ্জন ব্লগছ। তো মই আছোঁ আজি ৰাণীঘাটত আহিছোঁ, মানে কি পিকনিক খাব আহিছোঁ। এনেই কোনো ব্লগ বনোৱা নাই আজি ৰাণীঘাটৰ। তো মানে কি ইণ্ট্ৰ'টো দিলোঁ আৰু ৰাণীঘাটৰ পৰাই। তো গুড মৰ্ণিং ফ্ৰম ৰাণীঘাট, চিৰাং ডিষ্ট্ৰিক্ট। তো মই এটা কথা ক'ব লগা আছিল, মানে কি যে সেইদিনাখন আমি গৈছিলোঁ বিকি মহোৎসৱত যাব ওলাইছিলোঁ। তো মানে কি নিশা দোকানতে এনেই বহি আছিলোঁ। তো ফ্ৰম এসময় মানে কি গাড়ীখন লৈ মাৰুতিখন লৈ ইফালে গ'ল। তো আমি এনেই হাই দিলোঁ দিয়াৰ লগে লগে মানে কি ক'লে আহা তাৰে বিকি মহোৎসৱত। তো আমি ক'লো যাওঁ দিয়া লগ দিয়ে এবাৰ, যিহেতু আৰু প্ৰথম লগটো ভাবিলোঁ যাওঁ। তো গাড়ীখন লগত কি গ'লোঁ আৰু মানে কি মটৰ ব্লগৰ কাৰণে ব্লগিঙো কৰা নাই, মানে এটা সৰু ক্লিপ লৈছোঁ। তো গ'লোঁ, যাই কিনে কথা পাতিলোঁ, ভালে লাগিলে কথা পাতি। দাদা বহুত ভাল হয়, ভাবিছিলোঁ মানে কি হেৰি থাকিব, কিন্তু ইমান এটা মানে কি ইমান নৰ্মেলি থাকে দাদাই। তো বহুত ভাল লাগে দাদাক লগ পাই, ফৰ্মেশ্যন দাদাক। তো এনেই নামটো হ'ল জাহিদ আহমেদ বুলি কয়। তো আমাৰ ওচৰতে ঘৰ পালেংবাৰীত। তো এদিন নিশ্চয় ঘৰতে লগ ধৰিম বুলি ভাবিছোঁ। তো বহুত ভাল লাগে দাদাক লগ পাই। তো সৰু ক্লিপটো আপোনালোকে চাই থাকক, আৰু ৰাণীঘাটৰ কিছুমান অলপ ক্লিপ পাব আৰু চিনেমেটিক এনে পাই যাব। বাকী এনে ব্লগিং নকৰোঁ, কাৰণ পিকনিক হিচাপে যিহেতু মাহঁতলৈ আহিছোঁ, ঘৰৰ বহুত মানুহ আছে, তো আৰু ব্লগিং নকৰোঁ আৰু। উন্মাদ হৈহে পাহৰ বিচৰণ, ধুপি ধুপি তৰালি ফুলা এটি মন। উন্মাদ হৈহে পাহৰ বিচৰণ, গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন। ৰ'দৰে ৰং ৰং সাঁতোৰং সাঁতুৰি পাৰি হ'বলে যে মন। যাত্ৰা হেঁপাহিছিলা সাগৰ সমান, যাত্ৰা অকমানি পৃথিৱীৰ অকমান, যাত্ৰা শিখৰৰে হেঁপাহি অনুমান, যাত্ৰা জেনাকি আঁকি যামে